আছে চুকুৰীঘাটৰ এই ঘাটটোৰ পৰা আপোনাৰ পানী উঠোৱা হ'ব আৰু এই ঘাটটোৰ পৰা আমাৰ জলযাত্ৰা শেষ হ'ব। তো চাই লওক আমাৰ ৰেলি দিনটো আহি আছে, মই আপোনাক বেক কৰি কেনে দেখাই আছোঁ। তো এই দিনটো চাই লওক। আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি কেনে জনাব। যদি আপোনাৰ এনেকুৱা কেতিয়াবা অনুষ্ঠান গৈছে বা আপোনালোকে যেতিয়া কেনেকুৱা অনুষ্ঠান চাব গৈছে তো কমেণ্ট কৰি কেনে মোক জনাব ভিডিঅ'টো। আৰু দেন এতিয়ালৈকে ভিডিঅ'টো ভালেই লাগিছে, মোৰতো বহুত ভাল লাগি আছে। ত' আপোনালোকে কি কৈছে ভিডিঅ'টো বহুত ভাল লাগিছে আৰু আমাৰ জলযাত্ৰা ভৰাই কেনে এতিয়া ওলাই আহিছে আৰু এতিয়া আমি যাম আকৌ লক্ষ্মী মন্দিৰলৈ। চ' বাকীখিনি আপোনালোকৰ লক্ষ্মী মন্দিৰ দেখাম আৰু সন্ধিয়াকৈ আপোনাৰ লক্ষ্মী মন্দিৰত আছে নামৰ টাইম আৰু নামৰ দিনটো আপোনালোকক মই লাইভ দেখাই আছোঁ। ঠিক আছে, চ' আপোনালোকে চাই থাকক, এনজয় কৰা ভিডিঅ'টো স্কিপ নকৰাকৈ চাব।